তো নমস্কাৰ দোস্ত, পোনপ্ৰথমে মই আপোনালোক সকলোকে মোৰ চেনেলৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আৰম্ভ কৰিবলৈ ওলাইছোঁ আজি এটা বিশেষ ভিডিঅ'। আজি কোনো ছবি ৰিলেটেড ভিডিঅ' নহয়, আজি কোনো ইণ্টাৰভিউ ৰিলেটেড ভিডিঅ' নহয়, আজি কোনো বেলেগ ধৰণৰ ভিডিঅ' একো নহয়। আজি মই দেখুৱাবলৈ ওলাইছোঁ আপোনালোকক পৰম্পৰাগত হাজো ৰামদিয়াৰ ঐতিহাসিক ভৈঠেলি মেলা। বহু পুৰণি যুগৰ পৰা এই মেলাটো চলি আহিছে আৰু এতিয়াও চলি আছে আৰু আজি দুদিন আগত বৰ্তমান এই মেলাটো ইতিমধ্যে সম্পন্ন হৈ গৈছে, কিন্তু অসুবিধাৰ বাবে অলপ দুখিত। মই এই ভিডিঅ'টো অলপ আপলোড কৰাত দেৰি হ'ল, আশা কৰোঁ আপোনালোকে এইটো চাই ক্ষমা কৰি দিব, কাৰণ এই মেলাটোৱে একচুৱেলি আপোনাৰ বহাগৰ 6-7 তাৰিখৰ ভিতৰৰ পৰা আৰম্ভ হয়। 6 তাৰিখ আৰু 7 তাৰিখৰ পৰা আৰম্ভ হয়। ইতিমধ্যে এইটো মেলাটো পাৰ হৈ গৈছে, কিন্তু ভিডিঅ'টো আপলোড কৰাত অলপ পলম হ'ল, তাৰ বাবে মই অতিকৈ দুখিত। তো বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আৰম্ভ কৰাৰ আগমুহূৰ্তত আপোনালোকে এটা কথা জনাই দিওঁ, যদি ভিডিঅ'টোৰ আপোনালোকে চেনেলটো যদি ভিডিঅ'বিলাক চাই আপোনালোকে ভাল পাইছে, তো এটা লাইক কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু শেষত কমেণ্ট কৰিব, লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিব, যাতে মই বনোৱা ভিডিঅ'বিলাক আপোনালোকে পোনপ্ৰথমে লাভ কৰে। তো বেছি পলম নকৰোঁ আৰু এই ভৈঠেলিৰ বৈশিষ্ট্য ক'বলৈ গ'লে এটা কথা মই আপোনালোকক কৈ দিওঁ যে বহু পুৰণি যুগৰ পৰা এক সম্প্ৰীতি নিদৰ্শন দাঙি ধৰি আছে এই ভৈঠেলি মেলাই। ইয়াত হিন্দু মুছলমান উভয়ে সমকক্ষে যোগদান কৰি এক ঐতিহ্যপূৰ্ণ দিন হিচাপে এইটো বিবেচিত হৈছে এই ভৈঠেলি মেলাটো। গতিকে হিন্দু কি মুছলমান সকলোৱে আগবাঢ়ি আহি একগোট হৈ আহি এই মেলাটোত সকলোৱে অংশগ্ৰহণ কৰে আৰু এই মেলাটো বহুত ধুনীয়া হয়। আৰু আশা কৰোঁ আপোনালোকে এই মেলাটো যিটো ভিডিঅ' মই আপোনালোকক আগবঢ়াম, এই ভিডিঅ'টো আপোনালোকে চাই খুব ভাল পাব। আৰু দ্বিতীয়তে ক'বলৈ গ'লে হাজোৰ এই ঐতিহাসিক ভৈঠেলি মেলাটো বহুতে ইতিমধ্যে বাহিৰত চৰ্চিত হৈছে, আৰু যিসকলে দেখুওৱা নাই মই ভিডিঅ'ৰ জৰিয়তে চেষ্টা কৰিম দেখুৱাবলৈ। আৰু আপোনালোকৰ যদি চাব মন আছে, তো অহা বছৰ আপোনালোকে বহাগৰ 6-7 তাৰিখ আপোনালোকে হাজোৰ ওচৰত নিকটৱৰ্তী এখন ঠাই ৰামদিয়াত আহি উপস্থিত হ'ব, আৰু তেতিয়া আপোনালোকে এই ভৈঠেলি মেলাৰ আনন্দ উপভোগ কৰিব পাৰিব। তো কথা আজি ইমানখিনিয়ে, বৰ বিশেষ নকওঁ। তো বলক আমি আজি বেছি পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ধন্যবাদ। এতিয়া আপোনালোকে দেখিবলৈ পাইছে ইয়াত ধুনীয়া ধুনীয়া বাঁহী আছে, আৰু এইফালে ফলৰ দোকান, আৰু ভাবচোন এইবিলাক কি, এইবিলাক ধুনীয়া ধুনীয়া খেলনা বস্তু আছে কিছুমান, এইবিলাক ধুনীয়া ধুনীয়া খেলনা বস্তু, এই পেঁপা। গতিকে বহুত ধুনীয়া হয়, বহুত ভাল লাগে এইবিলাক, আৰু কিবা এনেকুৱা আছে। আৰু ইতিমধ্যে আপোনালোকে দেখা পাইছে বৰ্তমান ওপৰত এইটোত লিখাই আছে ভৈঠেলি মেলা, আৰু এয়া বৰ্তমান দেখিবলৈ পাইছে ভৈঠেলি মেলাৰ কিছু দৃশ্যাংশ। তো বলক আপোনালোকেও চাওক আৰু ময়ো চাই লওঁ এনেকুৱা কিছুমান ভৈঠেলিৰ ভাল লগা কেইটামান মুহূৰ্ত। তো বলকচোন আমি একেলগে উপভোগ কৰোঁ, বলক বলক বলক। এইখন এখন ধুনীয়া মিঠা পানৰ দোকান আপোনালোকে দেখি আছে। গতিকে ধুনীয়া ধুনীয়া পাণ বনাইছে, আৰু এইফালে বিভিন্ন ধৰণৰ সামগ্ৰী আছে, আপোনাৰ যাক যি লাগে গোটেইখিনি পোৱা যায় ইয়াতে। আৰু এইফালে এইটো পাণৰ দোকান, এইফালে চিপছ এইবিলাক কিবাকিবি আছে, এইফালে হোটেল হয়, চাওমিন ম'ম' আপোনালোকে যি খাই গোটেই খাব পৰা ইয়াত বহুত ধুনীয়া ব্যৱস্থা আছে, বহুত ধুনীয়া কৰিছে। আৰু এইফালে গোটেই আপোনালোকে মেলাই আপোনালোকৰ যি লাগে ঘৰৰ প্ৰয়োজনীয় বস্তু সকলো পাব এই মেলাত, সকলো পায়, আৰু দাম অতি কম। এইবিলাক আপোনালোকে দেখিছে, ইতিমধ্যে দেখি আছে। এইবিলাক কিবা আপোনাৰ ধৰক ঘৰত লগা কিছুমান আৱশ্যকীয় বস্তু, এইবিলাক অতি কম দামতে আপোনালোকে পাব যদি মেলাখনত চাব আহে। বহুত ধুনীয়া হয়, এইবিলাক চাই আছে আপোনালোকে। হোটেল ডেভিড, এই আপোনালোকে দেখিছে হোটেল ডেভিড। গতিকে বহুত ধুনীয়া ধুনীয়া ফুডৰ আইটেম আছে, আৰু এইফালে কুঁহিয়াৰৰ ৰস
বনাই আছে, বহুত ধুনীয়া, খাবলৈ খুব ভাল। তো এয়াই আছিল আজি ভঠেলি বিষয়ক বিশেষ ভিডিঅ'টো। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তো লাইক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু শেষত কমেণ্ট কৰিব কেনেকুৱা পালে আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক লাগে সেইটো কমেণ্ট কৰি জনাব। আৰু শেষত চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টিত আজি ইমানখিনিয়ে, পুনৰ আহিম অহা সপ্তাহত এটা নতুন ভিডিঅ'ৰ সৈতে। আজি পৰা ইমানে, তো ধন্যবাদ।